যদি কৰবাত পানী বহুদিন জমা হৈ থাকে তেতিয়া কি হয় সেই পানীখিনি বেয়া হ'ব ধৰে বা তাতে মহে কণী পাৰিব ধৰে মহৰ আৰু ধৰক তাৰ পৰা বেমাৰ কিছুমান বেলেগ বেলেগ ধৰণৰ বেয়া বেমাৰবোৰ হ'ব পাৰে ঠিক তেনেকৈ এজন হিলাৰে যেতিয়া ৰেকিৰ এটিউনমেণ্ট লয় বা যেতিয়া ৰেকি হিলিং কৰা ষ্টাৰ্ট কৰে এনাৰ্জি ফ্ল' হোৱা ষ্টাৰ্ট হয় তাৰপিছত সেই এনাৰ্জিটো যদি বেলেগক হিলিং নিদিয়ে মানে সেই এনাৰ্জিটো যদি ফ্ল' নকৰে আমিতো বাৰু নিজৰ হিলিং কৰি থাকোঁ কিন্তু যদি এজন মানুহে এজন হিলাৰে ফাৰ্ষ্ট ডিগ্ৰী হ'ব পাৰে ছেকেণ্ড ডিগ্ৰী থাৰ্ড ডিগ্ৰী বা যিমানেই নহওক কিয় তেওঁ যদি সেই এনাৰ্জিটো ফ্ল' নকৰায় তেতিয়া এনাৰ্জিটো নিজৰ ভিতৰতে ৰৈ যায় ষ্টাক হৈ থাকে যেনেকুৱা ষ্টেগনেণ্ট ৱাটাৰবোৰত পলিউটেড হৈ যায় তাতে মহ জমা লাগে বেমাৰ আহে ঠিক তেনেকৈ যেতিয়া এনাৰ্জিবোৰ আমাৰ নিজৰ বডিৰ ভিতৰতে ৰৈ যায় তেতিয়া সেই এনাৰ্জিবোৰে কি কৰে মানুহজনক অকণমান এংজাইটি প্ৰব্লেম দিয়ে আপুনি দেখিব বহুত হিলাৰে যোনে নিজৰ হিলিং কৰি আছে আদাৰ্ছ হিলিং কৰা নাই তেওঁলোকৰ অকণমান খেংখেঙীয়া টাইপ হৈ যায় বা তেওঁলোক অকণমান ডিপ্ৰেশ্যনত গুচি যায় বা তেওঁলোকে অকণমান এংজাইটি হ'ব ধৰে চ' সেই প্ৰব্লেমটোৰ পৰা বাচিবৰ কাৰণে আমি কি কৰিব লাগে আদাৰ চিলিং কৰিব লাগে এতিয়া বহুতে আদাৰ চিলিং নকৰে বহুতে ধৰক নিজৰ কাৰণে শিকে বহুতে নিজৰ ঘৰৰ মানুহৰ কাৰণে কি ঘৰৰ মানুহ হিলিং দিলেও হৈ যায় কিন্তু এনেকুৱা মানুহ বহুত আছে যোনে নিজৰ হিলিং কৰে আদাৰ চিলিং কৰা নাই আৰু লাহে লাহে কি হৈছে তেওঁলোকে অকণমান খেংখেঙীয়া হ'ব ধৰিছে তো যদিও তেওঁলোকে আদাৰ চিলিং তেনেকৈ কৰিব বিচৰা নাই তেওঁলোকে কি কৰিব পাৰে পৃথিৱীক হিলিং দিব পাৰে মানে ধৰক তেওঁলোকে নিজৰ হিলিং যিখিনি প্ৰচেছ শিকিছে আপোনালোকে ধৰক যেনেকৈ শিকিছে যেনেকৈ আবাহন কৰা শিকিছে নিজৰ পইণ্টছবোৰ হিলিং কৰা শিকিছে মেডিটেশ্যন শিকিছে এই গোটেইখিনি আপোনালোকে কৰিলে আৰু নিজৰ হিলিং কমপ্লিট হোৱাৰ পাছত মানে এনাৰ্জিটো বিদায় দিয়াৰ আগতে আপুনি দুখন হাত পৃথিৱীত ৰাখিব আৰু পৃথিৱীক হিলিং দিব ইয়াত আপোনালোকে যিকোনো ধৰণৰ এফাৰ্মেশ্যন দিব পাৰে যে বৰ্তমান পৃথিৱীত বহুত অত্যাচাৰ হৈ আছে গছ গছনি কাটি আছে কোনোবা মাটি কাটি আছে পাহাৰ কাটি আছে তাৰ পৰিণাম কি হ'ব ধৰিছে এনেকুৱা ক্লাইমেটিক চেঞ্জেছ বহুত হ'ব ধৰিছে আপোনাৰ অ'জন লেয়াৰবোৰ বেয়া হ'ব ধৰিছে বা যিটো আমি কওঁ যে এণ্টাৰ্কটিকাত সিপিনে গ্ল'বেল ৱাৰ্মিং বা গোটেই পৃথিৱীতে গ্ল'বেল ৱাৰ্মিং হৈ আছে এণ্টাৰ্কটিকাৰ সিপিনে বৰফবোৰ গলিব ধৰিছে টেম্পাৰেচাৰ আগতে যিমান আছিল এতিয়া লাহে লাহে টেম্পাৰেচাৰবোৰ বাঢ়িব ধৰিছে চ' সেইবোৰ কথা মনত আনি পিনে পৃথিৱীক আমি হিলিং দিব পাৰোঁ যে পৃথিৱীৰ ওপৰত বহুত অত্যাচাৰ হৈ আছে তাৰ কাৰণে আমি পৃথিৱীক হিলিং দি আছোঁ তেনেকুৱা আমাৰ নিজৰ বডিৰ পৰা এনাৰ্জিটো ফ্ল' কৰাব পাৰোঁ পৃথিৱীত আমি 5 মিনিট 10 মিনিট 15 মিনিট আপোনালোকে যিমান বিচাৰে সেইটো হিচাপত আপোনালোকে হিলিং দিব পাৰে সেয়া হ'ল এটা নাম্বাৰ ওৱান ছেকেণ্ডলি আপোনালোকে কি কৰিব ঘৰত যিমানবোৰ গছ গছনি আছে সেই গছ গছনিকো আপুনি হিলিং দিব পাৰে এতিয়া গছত কোনো ধৰণৰ চাক্ৰাছ নাথাকে তো আমি চাক্ৰাছৰ ওপৰত বহুত বেছি তেনেকুৱা ফ'কাছ নকৰোঁ তেতিয়া আমি জাষ্ট গছডালৰ কথা ভাবি পিনে গছক আমি হিলিং দিম হিলিং দি পিনে জাষ্ট মনৰ ভিতৰতে এফাৰ্মেশ্যনছ বা ক'ব পাৰোঁ গছডালকে যে মোৰ হিলিংটো একচেপ্ট কৰক তেনেকুৱা আমি হিলিং দিব পাৰোঁ যদি আপোনালোকৰ ঘৰৰ ওচৰত জীৱ জন্তুবোৰ দেখিছে কিবা প্ৰব্লেম হোৱা দেখিছে বেমাৰত থকাৰ নিচিনা লাগিছে তেতিয়া সেই জন্তুবোৰকো আপোনালোকে হিলিং দিব পাৰে সেয়া হ'ল 3 নম্বৰ ছিষ্টেম ছেকেণ্ড থাৰ্ড হৈ গ'ল ফ'ৰ্থ আমি কি কৰিব যিদিনাখন পূৰ্ণিমা হয় পূৰ্ণিমাৰ দিনাখন বহুতে পূৰ্ণিমাৰ তলত বহি মেডিটেশ্যন কৰে আমি নিজৰ হিলিং এনাৰ্জি পূৰ্ণিমাটোকো চেণ্ড কৰিব পাৰোঁ পূৰ্ণিমাৰ পিনে সন্মুখৰ পিনে ফেচ কৰি পিনে দুখন হাত ওপৰৰ পিনে আমি তেনেকৈ পূৰ্ণিমাৰ পিনে দিব পাৰোঁ সূৰ্যকো দিব পাৰোঁ যেতিয়া সূৰ্য উদয় হয় সেইখিনি সময়ত আমি দিব পাৰোঁ দুপৰীয়া বহুত বেছি কৰিব নালাগে কাৰণ কি হয় ডাইৰেক্টলি চাব নোৱাৰি বা বহুত বেছি গৰম হৈ থাকে অকণমান দিগদাৰ হয় যেতিয়া ৰাতিপুৱা উদয় হয় বা যেতিয়া সন্ধিয়া যেতিয়া সূৰ্য ডুব যায় যেতিয়া দেখোঁ আমি সূৰ্যটো অকণমান পাতল হ'ব ধৰিছে এনাৰ্জি বা বহুত বেছি গৰম নাথাকে তেতিয়া আমি সূৰ্যৰ পিনেও হিলিং এনাৰ্জি দিব পাৰোঁ সেইখিনি কৰিব পাৰোঁ যদি হিলাৰৰ মাজত থাকে ধৰক আপুনি মোক হিলিং দিলে ময়ো আপোনাক হিলিং দিলোঁ তেনেকৈও এনাৰ্জিটো এক্সেঞ্জ হয় তেনেকৈ হিলিং এনাৰ্জি ফ্ল' কৰাব পাৰি ইয়াৰ আৰু এটা বেনিফিট থাকে বহুতে সুধে যে মই মোৰ নিজৰ এনাৰ্জিটো কেনেকৈ বঢ়াব পাৰোঁ মই ৰেকি শিকিলোঁ মই এতিয়া চিম্বলছ ড্ৰ কৰিছোঁ এইটো কৰিছোঁ এইটো যে নিজৰ এনাৰ্জিবোৰ আমি কেনেকৈ বঢ়াম চ' নিজৰ এনাৰ্জি বঢ়াবৰ কাৰণে আমি এনেকৈ চন্দ্ৰক সূৰ্যক গছ গছনি পৃথিৱীক জীৱ জন্তু বা ইজনে সিজনক হিলাৰ তেনেকৈ আমি হিলিং দিব পাৰোঁ এইটোও কৰিব পাৰে যে আপোনালোকে ধৰক গ্ৰুপত শিকিছে ধৰক আপোনালোকৰ এটা গ্ৰুপ আছে যোনে অফলাইন শিকিছে যোনে অনলাইন শিকিছে চবৰে এটা গ্ৰুপ থাকে সেই গ্ৰুপৰ মাজত 4-5জন মিলি পিনে আপোনালোকে লগ হৈ পিনে গ্ৰুপ হিলিং ইজনে সিজনক হিলিং দিয়ক বা যিটো বহুতে চাৰ্কল ৰেকি বুলি কয় তাৰমানে আপোনালোকে চাৰ্কলত বহি ল'লে কেইজনমান মানুহ মিলি 4-5জন মানুহ মিলি পিনে চবেই চাৰ্কল হৈ বহিলে ইজনে সিজনক তেনেকৈ হিলিং দিব পাৰে বহুতে হাততো ধৰে ইজনে সিজনে নিজৰ হাতত ধৰে প্ৰচেছবোৰ কৰে তেনেকৈ ভিজুৱেলাইজ কৰি পিনে হিলিং দিব পাৰে আই হোপ বুজি পাইছে আপোনালোকে নিজৰ এনাৰ্জি কেনেকৈ বঢ়াব আৰু কোনোবা যদি তেনেকুৱা আছে যাৰ হিলিঙে কাম দিয়া নাই বুলি ভাবি আছে বা ফিল হৈ আছে যে মই এনাৰ্জিটো ফিল কৰা নাই বা
এনাৰ্জি বঢ়াব বিচাৰিছে বা এংজাইটি ভাৱ বহুত বেছি হৈছে, খেংখেঙীয়া টাইপ হৈছে, এনাৰ্জিটো ফ্ল' কৰক, এনাৰ্জিটো উলিয়াই দিয়ক। গ্ৰাউণ্ডিংটোতো কৰে, যিসকলে ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড বা এইবোৰ কৰিছে তেওঁলোকে গ্ৰাউণ্ডিঙো পাইছে, তেওঁলোকে গ্ৰাউণ্ডিং কৰে। তথাপিও তাৰ লগতে আপোনালোকে নিজৰ আদাৰ চিলিং তেনেকৈ কৰক, কাৰণ কেতিয়াবা কিছুমান মানুহ আদাৰ চিলিং কৰিব নিবিচাৰে, তেতিয়া আপোনালোকে তেনেকৈ পৃথিৱীক হিলিং দিয়ক। আমি নেচাৰৰ পৰাইতো বহুত বস্তু লৈ আছোঁ ফ্ৰীতে, অক্সিজেন লৈ আছোঁ, সূৰ্যৰ পোহৰ লৈ আছোঁ, বায়ু লৈ আছোঁ। চ' আমিওতো নেচাৰক কিবা ঘূৰাই দিব লাগিল। চ' আমিও নেচাৰক তেনেকৈ উভতাই দিব পাৰোঁ এনাৰ্জি ফৰ্মত, হিলিঙৰ হিচাপত আমি দিব পাৰোঁ। আপোনালোকে ইউনিভাৰ্চকো এনাৰ্জি চেণ্ড কৰিব, গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ কথা ভাবি পিনে তেনেকৈ এনাৰ্জিটো চেণ্ড কৰিব পাৰে। খালি যেতিয়া ৰাতিপুৱা নিজৰ হিলিং কৰে, হিলিঙৰ লগতে যদি আপুনি পৃথিৱীৰ হিলিং কৰিছে, তেতিয়া আমি ৰেকি কল নকৰিলেও হয়। কিন্তু তাৰ বাহিৰে যদি বেলেগ সময়ত আপোনালোকে হিলিং কৰি আছে, মানে পৃথিৱীৰ, সূৰ্য বা চন্দ্ৰ তেনেকুৱা হিলিং কৰি আছে, তেতিয়াহ'লে কিন্তু ৰেকি কল কৰিব লাগিব, প্ৰচেছখিনি ফ'ল' কৰিব লাগিব। ত' আই হোপ বুজি পাইছে সেইখিনি। যিমান পাৰে আপোনালোকে ফৰৱাৰ্ড কৰি দিব। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। যদি বুজি পাইছে, ভাল লাগিছে, লাইক কৰি দিব। পূৰ্ণিমাৰ দিনাখন স্পেচিয়েলি আপোনালোকে সেই হিলিংটো কৰিব, পূৰ্ণিমাৰ হিলিং, নিজেও মেডিটেশ্যন কৰিব পূৰ্ণিমাৰ তৰত, আৰু এনাৰ্জিটো চেণ্ড কৰিব। ফ্ৰেণ্ড চাৰ্কলছৰ মাজত শ্বেয়াৰ কৰি দিব, নিজৰ ৰেকি হিলাৰ ফ্ৰেণ্ড চাৰ্কলছৰ মাজত স্প্ৰেড কৰিব, ফেমিলি মেম্বাৰ্ছকো দিব পাৰে। আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।